ফলৰ বিষয়ে কম। তোমালোকে ফল খাইছা, ফল দেখিছা। এতিয়া এই তালিকাখনত কিছুমান ফল আছে। এই ফলৰ নামবিলাক মই এফালৰ পৰা কৈ যাম। এইটো আপেল, এইটো আনাৰস, এইটো আম, এইটো নাৰিকল, এইটো ডালিম, এইটো কল, এইটো বগৰী, এইটো লিচু, এইটো কঁঠাল, এইটো কল, এইটো জলফাই। এতিয়া এইবিলাক ফল কিছুমানৰ এটা গুটি থাকে আৰু কিছুমানৰ এটাতকৈ বহু গুটি আছে। এতিয়া আপেলটোৰ খাইছা নিশ্চয়। এই আপেলটোৰ এটাতকৈ বেছি গুটি আছে। আনাৰসো খাইছা, আনাৰসৰো এটাতকৈ বেছি গুটি আছে। ডালিমটো খাইছা, ডালিমৰো এটাতকৈ বেছি গুটি আছে। ঠিক তেনেদৰে ফলৰো এটাতকৈ বেছি গুটি আছে। কঁঠাল এতিয়া প্ৰায় ওলাইছে, গতিকে কঁঠালো তোমালোকে খাই পাইছা। কঁঠালৰো এটাতকৈ বেছি গুটি আছে। গতিকে কি পালোঁ, এইবিলাকৰ এটাতকৈ বেছি গুটি আছে। আৰু আমো তোমালোকে নিশ্চয় খাইছা। আমৰ কেইটা গুটি আছে? এটা গুটি আছে। নাৰিকল খাইছা, নাৰিকলৰ এগুটীয়া ফল। বগৰী খাই পাইছা, বগৰীৰো এটা গুটি আছে। লিচু খাইছা, লিচুৰো এটা গুটি আছে। জলফাই টেঙাৰো এটা গুটি আছে। এতিয়া এই ফলবিলাকৰ কিছুমানৰ এটা গুটি আৰু কিছুমানৰ এটাতকৈ বেছি গুটি আছে। এটা গুটি থকা ফলক এগুটীয়া ফল আৰু এটাতকৈ বেছি গুটি থকা ফলক বহুগুটীয়া ফল বুলি কোৱা হয়। এতিয়া এই তালিকাখনৰে ফলবিলাকক মই দুটা ভাগত ভাগ কৰিছোঁ। প্ৰথমতে মই এগুটীয়া ফলৰ নামবিলাক তোমালোকৰ আগত কৈ গৈছোঁ। আম, নাৰিকল, বগৰী, লিচু, জলফাই। এই ফলকেইটাৰ এটা এটা গুটি আছে কাৰণে এগুটীয়া ফল বুলি কোৱা হয়। এতিয়া চোৱা, বহুগুটীয়া ফলকেইটা মই এফলীয়া কৰিছোঁ। আপেল, আনাৰস, ডালিম, কল, কঁঠাল। এই ফলকেইটাৰ এটাতকৈ বেছি গুটি আছে। গতিকে ইহঁতক সেইকাৰণে কি কোৱা হয়, এটাতকৈ বেছি গুটি থকা কাৰণে বহুগুটীয়া ফল বুলি কোৱা হয়। এতিয়া তোমালোকে আজি এগুটীয়া ফল কাক কয় আৰু বহুগুটীয়া ফল কাক কয় এই বিষয়ে জানিলা। এই কথাখিনি তোমালোকে মনত ৰাখিবা। এতিয়া আজিৰ কাৰণে পাঠ ইমানতে সামৰোঁ। ধন্যবাদ।